নতুন ভিডিও এটালৈ সকলোকে স্বাগতম জনাইছো। ভিডিওটো চাই ভাল লাগিলে লাইক এটা কৰি দিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিওৰ টপিকটো বহুতেই ইণ্টাৰেষ্টিং, কাৰণটো থাম্বনেইল চাই গম পাইছেই। হয়, টপিকটো পাণ তামোলৰ লগত অসমীয়া লোকবিশ্বাসৰ বিষয়ে এই ভিডিওটো। সেয়েহে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে এনেবোৰ ভাল ভাল ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বোৰ আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনত পাই যায়। তেন্তে আৰু পলম নকৰোঁ, এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমত তামোল পাণ খোৱাৰ প্ৰথা ব্যাপক প্ৰচলনৰ বিষয়ে এটা যোগিনী তন্ত্ৰৰ শ্লোক তাম্বুলাচা সদা ভৱেত ইয়াৰ পৰাই জানিব পাৰি। অসমীয়া পুৰুষ, স্ত্ৰী, ডেকা বুঢ়া কাৰো কাৰণে তামোল খোৱাত সামাজিকভাৱে বাধা নিষেধ নাই। বাৰীত তামোল পাণ ৰোৱা অসমীয়া গাঁৱলীয়া মানুহৰ ধৰা বন্ধা ৰীতি। অসমীয়া মানুহৰ প্ৰিয় কথা এফাকি মন কৰিবলগীয়া। আগফাল শুৱনি কাকিনী তামোল, পাছফাল শুৱনি পাণ। তামোল ৰোৱা আৰু তামোলৰ বাৰী পতা সম্বন্ধে ডাকৰ বচন আছে। ধৰ্মানুষ্ঠান আৰু সামাজিক উৎসৱত তামোল পাণ বা গুৱা পাণে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। পূজা নৈবদ্যত তামোল পাণ অপৰিহাৰ্য উপচাৰ। গুৰু গোসাঁইলৈ বা ৰাইজলৈ তামোলৰ শৰাই আগবঢ়োৱা হয়। উৎসৱ অনুষ্ঠান বা অপায় অমংগলৰ সময়ত গুৰু ঘৰলৈ, নামঘৰলৈ, দেৱতা বা অপদেৱতালৈ তামোল পাণ আগবঢ়োৱা হয়। আলহী অতিথিক সৰ্বপ্ৰথম তামোল পাণ দি অভ্যৰ্থনা জনোৱা হয়। তামোলখনৰ যোগেই গুৰুৰ আশীৰ্বাদ লাভ কৰা হয়। তামোলৰ আদান প্ৰদানত বন্ধুত্ব স্থাপনো হয়। ৰাজহুৱা দায় জগৰত পৰিলেও তামোল পাণৰ দণ্ড এভাগ দি দুখ খণ্ডন কৰিব পাৰি। বিবাহৰ নিমন্ত্ৰণৰ কাৰ্যতো তামোল পাণৰ ব্যৱহাৰ কৰা হয়। তামোল পাণ খুৰিওৱা আদি কাৰ্যৰ মাজেদি তিৰোতাৰ কলাসুলভ মনৰ পৰিচয় পোৱা যায়। বিয়া এখনৰ ভালেমান ক্ৰিয়া কাৰ্যত তামোলৰ ব্যৱহাৰ মন কৰিবলগীয়া। বিয়াৰ কেইদিনা দৰা কইনাক এযোৰা তামোল পাণ আৰু এখন কটাৰী লগত ৰাখিব লাগে। বিবাহ অনুষ্ঠান শেষ হ'লে দৰা কইনাই এই তামোল কটাৰী সলনি কৰে। দয়ন দিওঁতেও পাণৰ প্ৰয়োজন হয়। বিয়াৰ দিনা পুৱা ছোৱালীক শোৱা কোঠাৰ দুৱাৰদলিত পীৰা এখন পাৰি বহোৱা হয়। কন্যাৰ মাক বা আন কোনো সম্বন্ধীয় তিৰোতাই দুখন হাতত দুখন পাণ লৈ কন্যাৰ সন্মুখত আঁঠু কাঢ়ে আৰু পাণ দুখন দৈ গাখীৰত জুবুৰিয়াই কন্যাৰ গাল, বাহু, ভৰিত সানি দিয়ে। কোনো কোনো অঞ্চলত বিবাহৰ সপ্তপদীপ গমনত দৰা কন্যাক সাতখিলা পাণ গছকাৰ বিধি আছে। অসমৰ কোনো কোনো অঞ্চলত পাণ চিঙা প্ৰথাৰে বিবাহ বিচ্ছেদ হয়। তামোল পাণ গাঁৱলীয়া দৰৱজাতীয় অন্যতম উপাদান। অসমীয়া নিদান মতে তামোল খালে পেটৰ অসুখ, দাঁতৰ ৰোগ আৰু বিষ ভাল হয়। গৰু ম'হৰ বেমাৰত তামোলৰ পিক ব্যৱহাৰ কৰা হয়। তামোল পাণৰ অলৌকিক শক্তিক বিশ্বাস কৰি ইয়াক মন্ত্ৰ কাৰ্যতো ব্যৱহাৰ কৰা হয়। অসমত তামোল পাণৰ ব্যৱহাৰ প্ৰায় প্ৰতিটো কৰ্মতেই কৰে। আচলতে তামোল পাণৰ বিষয়টো বহুত বেছিয়েই ডাঙৰ। ভিডিঅ'টোত মোটামুটি কথাখিনি সুমুৱাবলৈ গ'লেও ভিডিঅ'টোৰ সময় প্ৰায় 2-3 ঘণ্টামান হ'বগৈ। সেয়েহে মই চমুকৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আগলৈ তামোল পাণৰ বিভিন্ন ব্যৱহাৰক লৈ ভিডিঅ' বনাম। এইবাৰলৈ ধন্যবাদ।